জলফাই মিঠা আচাৰ সকলোৰে প্ৰিয় নহয়নে? আৰু আজি আপোনালোকৰ মাজলৈ এটা জলফাই মিঠা আচাৰ লৈ আহিছোঁ আৰু মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আহকচোন আজি মিঠা আচাৰখিনি বনাওঁ। এয়া জলফাই মই 2 কেজি বজাৰৰ পৰা কিনি আনিছিলোঁ আৰু এইখিনি মই এতিয়া ভালদৰে মোহাৰি ধুই ল'ম। এয়া মই ধুই লৈছোঁ এটা এটাকৈ মোহাৰি। এয়া লাগি থাকে যিহেতু এইখিনি মই ধুই ল'লোঁ। এইখিনি ধুই হোৱাৰ পাছতে এটা চচত মই বইল কৰি ল'ম। বেছি সময় নহয়, অকণমান খালি অকণমান কোমলিলেই হ'ল, ইমানটো জোখত বইল কৰি ল'ম। আৰু ইয়াতে মই অলপ নিমখ দিছোঁ, অলপ বেছি নহয়, আৰু এইখিনি নিমখ দি বইল কৰিম। এয়া মোৰ বইল কৰা হৈছেহি। এয়া মই এটা পিটিকি চাইছোঁ চাওকচোন, আৰু ইমানটো জোখতে ৰাখিব লাগিব। ইয়াতকৈ বেছি সিজিলে ভাল নহ'ব, গতিকে ইমানতে ৰাখিলোঁ। মই এয়া কেৰাহীৰ পৰা নমাই ৰাখিলোঁ আৰু এয়া মই 1 ঘণ্টাৰ কাৰণে ৰ'দত দি ৰাখিছিলোঁ। আৰু এয়া জলফাইটো মই আকৌ কাটিলোঁ, কাটি টুকুৰা কৰি ল'লোঁ। অলপ গুটি পেলাই দিলোঁ আৰু অলপ গুটি ৰাখিছোঁ, যিহেতু গুটি খাবলৈ বিচাৰে ল'ৰা ছোৱালীয়ে। আৰু এয়া মই আকৌ 2 ঘণ্টামানৰ কাৰণে ৰ'দত দি ৰাখিছিলোঁ। তাৰপিছতে মই যিহেতু মিঠা আচাৰ বনাম, সেইকাৰণে অলপ মিঠৈ মই আধা কেজিতকৈ অলপ বেছি লৈছোঁ। 2 কেজি জলফাই আছিলে আৰু এইখিনি মই এনেকৈ মিহি মিহিকৈ কাটি লৈছোঁ, তেতিয়া সোনকালে গলিব। ইফালে মই আচাৰত দিবলৈ মছলাখিনি ঠিক কৰিছোঁ। হয়তো বাতিৰে সৈতে আধা বাতি মই চব জিৰা দিছোঁ আৰু অকণমান কম এবাতি চব দিছোঁ। জালুক দিলোঁ অলপ, তাৰপিছতে দিলোঁ মেথি আৰু শুকান জলকীয়া আৰু ধনিয়া গুটি। এইখিনি দি মই অকণমান সময় কেৰাহীত ভাজি লৈছোঁ। এইখিনি ভাজি মই মিক্সাৰত দিম। এয়া বেছি ভাজিব নালাগে, অলপ ভাজিলেই হ'ব বাৰু। আৰু এয়া মোৰ ভাজা হৈছে, এইখিনি মই কাঢ়ি ল'লোঁ। আৰু এইখিনি অলপ সময়ৰ কাৰণে ঠাণ্ডা হ'ব দিলোঁ। আৰু ঠাণ্ডা হোৱাৰ পাছতে এইখিনি মই মিক্সাৰত পিচি লৈছোঁ। মিক্সাৰত পিচি লওঁতে একেবাৰে গুড়া কৰিব নালাগে, অলপ খহটা নিচিনা ডোখৰা কৰি ৰাখিব লাগিব। এয়া বেছি মিহি কৰা নাই। আৰু এয়া মোৰ মছলাখিনি পিছা হৈ গ'ল। এতিয়া মই তেল গৰম কৰিম কেৰাহী এখনত। এয়া মই তেল ল'লোঁ। তেল বেছি নাই লোৱা। 2 কেজি জলফাইত মই অলপ আধা লিটাৰো নহয়, তেনেকৈ লৈছোঁ। আৰু এইখিনি তেলখিনি ভালদৰে গৰম কৰি জলফাইখিনি দিলোঁ। তাৰপিছতে দিলোঁ অলপ হালধি, আকৌ নিমখ দিলোঁ সোৱাদ অনুসৰি। তাৰপিছতে এয়া কাশ্মীৰী জলকীয়া দিলোঁ ৰংটো হ'বৰ কাৰণে। এইখিনি জলকীয়া আৰু হালধি নিমখ দি অলপ সময় ভাজি লৈছোঁ। আৰু ভাজি থোৱা মছলাখিনি দিলোঁ। মছলাখিনি দি আকৌ ভালদৰে লৰাই ল'ম। এনেকৈ লৰাই অকণমান সময় জুইটো কমাই লৈছোঁ আৰু এনেকৈ অলপ সময় ভাজি লৈছোঁ। আৰু তাৰপিছতে এয়া মিঠৈখিনি দিলোঁ। আমি মিঠৈ বুলি কওঁ আৰু বেলেগ জেগাত গুড় বুলিও কয়। আমি মিঠৈ বুলিয়ে কওঁ বাৰু। আৰু এয়া মিঠৈ দি অলপ সময় ভাজি তাৰপিছতে ভিনেগাৰ দিলোঁ। ভিনেগাৰ আধা কাপ দিছোঁ 2 কেজি জলফাইত। আৰু এইখিনি ভালদৰে এনেকৈ লৰাই আছোঁ। আৰু ৰংটো দেখিছেনে ইমান ধুনীয়া হৈছে। ঠাণ্ডা হোৱাৰ পিছত আৰু ধুনীয়া হ'বগৈ। আৰু জানেই সকলোৱে মিঠা আচাৰ বনাব, তথাপিতো মই বনাইছোঁ যিহেতু ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। আৰু যদি ভাল পালে লাইক আৰু শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। পেজটো ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিব। শেষত ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ।